মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় অৰ্থাৎ এচিড, ক্ষাৰক আৰু লৱণ। এচিড কি? পোনপ্ৰথমে সেইটো প্ৰশ্নই সকলোৰে মাইণ্ডত আহিব যে এচিড কি হয়। তো এচিড হৈছে এনে এবিধ পদাৰ্থ যিয়ে পানীত দ্ৰৱীভূত হৈ H+ আয়ন মুক্ত কৰিব পাৰে বা অন্য পদাৰ্থক H+ আয়ন দিব পাৰে। সেইটোকে এচিড বুলি কোৱা হয়। ইয়াতে লিখি দিয়া আছে, এচিড হৈছে এনে এটা পদাৰ্থ যিয়ে ৰাসায়নিক বিক্ৰিয়াত আন এটা পদাৰ্থলৈ H+ আয়ন দান কৰিব পাৰে বা এৰি দিয়ে। তো সেইটোৱে লিখা আছে যে কি আন এটা পদাৰ্থলৈ H+ আয়ন দান কৰিব পাৰে। দান মানে এৰি দিয়া। আজিৰ ভিডিঅ'টিত আমি এচিডৰ বিষয়ে খালি আলোচনা কৰিম, ঠিক আছে? এচিডৰ বৈশিষ্ট্য। এচিডৰ বৈশিষ্ট্য সাধাৰণতে ইয়াৰ সোৱাদ টেঙা, সকলোৱে জানে টেঙাই হয়। আৰু এটা বহুত গুৰুত্বপূৰ্ণ যে এচিডে নীলা লিটমাছ পেপাৰ ৰঙা কৰিব পাৰে। কিন্তু এতিয়া এটা কথা হ'ল, যদি লিটমাছ পেপাৰখন আগৰ পৰা ৰঙাই থাকে তেন্তে কি হ'ব? তো তেন্তে তাৰ ৰং পৰিৱৰ্তন নহ'ব। তো যেতিয়া নীলা লিটমাছ পেপাৰ থাকিব তো তাক এচিড দিলে, এচিডত ডুবালে কি হৈ যাব? ৰংটো সলনি হৈ ৰঙা হৈ যাব, ঠিক আছে? এতিয়া আমি আলোচনা কৰি আছোঁ যে কি H+ আয়ন, এইটো H+ আয়ন। H+ আয়ন মানে কি? হয়নে নহয়? H+ আয়ন মানে কি? তো ইয়াতে লিখি দিয়া আছে, H+ আয়ন যাক প্ৰটন বুলিও কোৱা হয়। প্ৰটন হ'ল হাইড্ৰজেন পৰমাণু যিয়ে নিজৰ ইলেক্ট্ৰন হেৰুৱাই পেলাইছে। হাইড্ৰজেন এটা মৌলত কি থাকিব? ইলেক্ট্ৰন, প্ৰটন। তো ইয়াতে কি কোৱা হৈছে? ই কেৱল প্ৰটন, সেইকাৰণে খালি পজিটিভ আছে। ইয়াৰ নিগেটিভ পাৰ্টখিনি ই এৰি পেলাইছে, দান দি দিছে, ঠিক আছে? হেৰুৱাই পেলাইছে, নাই ইয়াৰ লগত। কি লিখা আছে? মাত্ৰ এটা ধনাত্মক আধানযুক্ত প্ৰটিন এৰি থৈ গৈছে। H+ আয়ন হৈছে সেইকাৰণে H+ ধনাত্মক, এই যে প্লাছটো, আৰু প্লাছ কাৰণে প্ৰটিন। ইয়াতে এইটোৱে লিখা আছে যে হাইড্ৰজেন অণুটো কিদৰে গঠিত হৈছে, যে নিৰপেক্ষভাৱে হাইড্ৰজেন অণুটো প্ৰটন আৰু ইলেক্ট্ৰন দুটা দিয়ে। যেতিয়া ইলেক্ট্ৰন হেৰুৱালে কি থাকিলে? কেৱল প্ৰটন থাকিলে। সেইটোৱে। তো ইয়াতে এচিডৰ লগত কি তুলনা? এচিডৰ লগত কি কামত আহিব হাইড্ৰজেন প্লাছটো? তো এইটোৱে কাম যে H+ আয়নে এচিডক আম্লিক ধৰ্ম দিয়ে, এচিড বনায়। এচিড কি লিখিছে? এচিড পানীত দ্ৰৱীভূত হ'লে H+ আয়ন নিৰ্গত কৰে, যাৰ ফলত দ্ৰৱত অম্লতা বৃদ্ধি পায়, আম্লিকতাটো বাঢ়ি যায়। আম্লিক মানে এচিড। উদাহৰণস্বৰূপে হাইড্ৰক্লৰিক এচিড, কি লিখা আছে? HCl। সংকেতবিলাক মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট। হাইড্ৰক্লৰিক এচিডত HCl অণুটো পানীত বিচ্ছিন্ন হৈ, মানে কি পানীত ভাঙি যায়, H+ আৰু Cl-। ৰ'বা ভালকৈ হাইলাইট কৰি দিওঁ। H+ আৰু কি Cl- আয়ন গঠন কৰে। প্লাছ আৰু মাইনাছ হৈছিল কাৰণেতো লগ লাগি আছিল। বস্তুটো বুজিছা নহয়? দোকান এখনত গ'লে তোমাক বস্তু দিবলৈ তুমি পইচা দিব লাগিব। বা তুমি ধৰি লোৱা দুটা চুম্বকৰ বিপৰীত মেৰুবিলাকে এট্ৰেক্ট কৰে, ছেইম মেৰুটো এট্ৰেক্ট নকৰে। তো সেইটোৱে কথা, এটা প্লাছ হ'লে এটা মাইনাছ হ'ব। এই কি লিখা আছে? দ্ৰৱত H+ আয়নৰ ঘনত্বই ইয়াৰ pH-ৰ স্তৰ নিৰ্ধাৰিত কৰে। আচ্ছা, ঘনত্ব। তো মানে কিমান বেছি পৰিমাণে পাৰ লিটাৰত এই হাইড্ৰজেন অণু থাকিব, কিমান মল অণু থাকিব, সেইটোৱে কি কৰিব? এই এচিডৰ pH নিৰ্ধাৰণ কৰিব। pH কি হয়? pH-ৰ বিষয়ে পঢ়িব লাগিব অলপ পিছত। ইয়াতে কি লিখা আছে? pH-ৰ স্তৰ নিৰ্ধাৰণ কৰিব অধিক H+ আয়নৰ ফলত কম pH হয়। আচ্ছা, এইটো ইণ্টাৰেষ্টিং কথা যে pH-ৰ এই ৰেখাডাল কেনেকুৱা হয়। ইয়াতে চোৱা, pH-ৰ ৰেখাডাল এইডাল, ইফালে আছে ইফালে আছে, মাজত 7, ইফালে কি হয়? এচিড A বুলি দিছোঁ,
আৰু এইফালে কি হয় বেছ ৰ'বা দে মই ভালকৈ লিখিব পৰা নাই মানে মাউচেদি এইফালে কি হ'ব বেছ হ'ব কি হ'ব বেছ হ'ব ঠিক আছে এইফালে গ'লে কি হ'ব এচিড এইফালে যিমান যাব সিমান এচিডৰ ক্ষমতা বাঢ়ি যাব ইফালে যিমান আহিব সিমান বেছৰ ক্ষমতা বাঢ়ি যাব বেলেগ ৰং দি দিওঁ বেছৰ ফালে বেছ কি কৰে ব্লু কৰে আৰু লিটমাছক আৰু এচিডে কি কৰে ৰঙা কৰে তো ইফালে ৰঙা দি দিওঁ ঠিক আছে তো ইফালে 0 আৰু ইফালে কিমান যাব পাৰে 14 ৰ'বা দে বহুত বেয়া হৈছে লিখাটো ঠিক আছে তো কি কৈছে H+ আয়ন কোনো এটা দ্ৰৱত যিমান বেছি থাকিব pHৰ মানটো কি হ'ব কমি যাব কমি কিয় যাব কাৰণ ইফালে যাব পাও ভাল তোমাৰ মানে চিত্ৰৰ ডিসপ্লেৰ কোনফালে হ'ব বাওঁফালে তো বাওঁফালে গ'লে কি হ'ল pHৰ মানটো কমি গ'ল মানে এচিডিটি বাঢ়ি গ'ল বেছি আমলিক যিমান কম pH সিমান বেছি আমলিক বুজিছা নহয় ইফালে 0 আছে 1 আছে 2 আছে যদি কমি 1 আহিল তো মানে সবতকৈ বেছি 0 আহিল বহুত বেছি ইয়াতে কি লিখা আছে pHৰ স্তৰ হ'ল দ্ৰৱত কিমান আম্লীয় বা ক্ষাৰকীয় সেইটোৱে ক্ষাৰকীয় তাৰ পৰিমাপ মানে কি তাক সূচায় তাক মানে তাৰ দ্বাৰা গম পোৱা যায় যে কিমান আম্লিক হ'ব বা কিমান ক্ষাৰকীয় হ'ব তো pHৰ স্কেল 0ৰ পৰা 14 লৈকে থাকে আৰু 7 কি হয় নিৰপেক্ষ মানে 7 এচিডো নহয় ক্ষাৰকো নহয় এইটো ইম্পৰ্টেণ্ট আছে আহি যাব পাৰে তোমালোকৰ MCQ আহিব নহয় এতিয়া তো ইয়াতে আহি যাব পাৰে কি যে মানুহৰ তেজৰ pH সাধাৰণতে 7.4 7.4 ওচৰত থাকে আৰু ইয়াৰ যদি অলপ উল্টা পুল্টা হয় তো মানে প্ৰব্লেম দেখা দিয়ে মানুহৰ দেহত ঠিক আছে তো এচিড কাক বোলে হ'ল এচিডৰ বিষয়ে আমি অলপ পঢ়িলোঁ H+ আয়ন কি হয় তাৰ বিষয়ে আমি অলপ জানিলোঁ pH কি হয় তাৰ বিষয়ে আমি অলপ জানিলোঁ এতিয়া আহাচোন এই এচিডৰ ভাগবিলাক চাওঁ তো এচিড কেইবা প্ৰকাৰৰ হ'ব পাৰে প্ৰথমতে কি আছে শক্তিশালী বা তীব্ৰ এচিড তো যাৰ এচিডিটি সবতকৈ বেছি তো সেইবিলাকক কি বুলি ক'ব তীব্ৰ এচিড বা শক্তিশালী য'ত কি লিখা আছে উচ্চ ঘনত্বৰ H+ আয়ন মানে বহুত বেছিকৈ H+ আয়ন আছে যেনে কি HCl H2SO4 সালফিউৰিক এচিড হাইড্ৰক্লৰিক এচিড দুৰ্বল এচিড কি হ'ব উল্টা হ'ব তাৰ তো কম আয়ন মুক্ত কৰে কম H+ আয়ন মুক্ত কৰিব পানীত দ্ৰৱীভূত হয় যেনে কি এচিটিক এচিড তাৰপিছত সাইট্ৰিক এচিড ঠিক আছে জৈৱিক এচিড মানে কি য'ত কাৰ্বন থাকে আৰু জীৱিত জীৱত পোৱা যায় জীৱিত জীৱত পোৱা কি আছে এচিটিক এচিডে আছে আৰু সাইট্ৰিক এচিড আছে ইয়াতে দেখিছা নহয় এই যে চি ৰবা এই চি এইবিলাকে কি হয় কাৰ্বন আৰু এচিটিক এচিডটা কি এই দুৰ্বল এচিডৰ উদাহৰণ তাৰপিছত কি আছে খনিজ এচিড খনিজ পদাৰ্থৰ পৰা আহৰণ কৰা অজৈৱিক এচিড খনিজ পদাৰ্থৰ পৰা আহৰণ কৰিছে যেনে কি আছে হাইড্ৰক্লৰিক এচিড নাইট্ৰিক এচিড নেক্সট কি আছে গাঢ় এচিড বা ঘন মানে কি ভালকৈ পঢ়িলোঁ ঘন এচিড কি হয় পানীত অধিক পৰিমাণৰ এচিড দ্ৰৱীভূত হোৱা এচিড মানে কি ধৰি লোৱা তুমি এটা গিলাচ লৈছা পানী আছে তাতে বহুত বেছিকৈ এচিড দিছা তেতিয়াহ'লে সেই এচিডটো কি হ'ব সেই এচিডটো হ'ব ঘন এচিড কাৰণ তাতে এচিডৰ পৰিমাণ বহুত বেছি আছে তুমি এবাৰ কি কাম কৰিলা ঠিক এমাউণ্টৰে পানী লৈ ল'লা মানে ধৰি লোৱা 1 গিলাচ লৈছিলা এবাৰো 1 গিলাচে ল'লা এবাৰ কি কৰিলা তাতে এচিডৰ পৰিমাণটো কমাই দিলা তেতিয়া কি হ'ব এইটো পাতল এচিড হৈ যাব তো তাতে মানে এচিডৰ পৰিমাণটো কম এই যে সামান্য পৰিমাণৰ এচিড আৰু বৃহৎ পৰিমাণৰ পানী দ্ৰৱীভূত হয় যেনে পাতল হাইড্ৰক্লৰিক এচিড ঠিক আছে এইটো আমাৰ এই স্কুলবিলাকত প্ৰায় থাকে তাৰপিছত কি আছে প্ৰাকৃতিক এচিড এই এচিডবোৰ উদ্ভিদ আৰু প্ৰাণীত
প্ৰকৃতিভাৱে পোৱা যায়? উদ্ভিদত কি পোৱা যায়? টাৰ্টাৰিক এচিড আছে, আঙুৰত পোৱা যায়, অমিতাত পোৱা যায়। তাৰপিছত এক্সকৰ্বিক এচিড আছে, CH6H8O6, এইটো চাবাহে, এক্সকৰ্বিক এচিড আৰু অলপ আগতটো কি আছিলে, এই চাইট্ৰিক এচিড, প্ৰায় ছেইম, খালি অক্সিজেন এটা ইয়াতে বেছি, ইয়াতে এটা কম। বুজিছা? মানুহৰ স্বাস্থ্যৰ বাবে বিৰাট প্ৰয়োজনীয় এক্সকৰ্বিক এচিডটো, আহি যাব পাৰে। কৃত্ৰিম এচিড কি হ'ব? কৃত্ৰিমভাৱে বনোৱা, যাক মানে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হৈছে, ফেক্টৰীত বনোৱা হৈছে, এইটো কি হ'ব? ছালফিউৰিক এচিড, H2SO4, ঔদ্যোগিক ব্যৱহাৰৰ বাবে বৃহৎ পৰিমাণৰ উৎপাদন, মানে উদ্যোগত বনোৱা হয়, ঠিক আছে, মানৱ সৃষ্ট। তো এচিডৰ বিষয়ে এইখিনিয়ে আছিলে। বাকী নেক্সট ভিডিঅ'ত আমি ক্ষাৰকৰ বিষয়ে পঢ়িম আৰু তেনেকৈ ছেকেণ্ড পাৰ্টটো আমি কমপ্লিট কৰি ল'ম, ঠিক আছে? আজিলৈ ইমানখিনিয়ে, ভালকৈ পঢ়া, তাকেই সকলোৱে আশা থাকিলে ভালকৈ পঢ়িবা। ধন্যবাদ।